ৰবাব টেঙা এফাল লৈ আহিছোঁ, এটা খাব নোৱাৰোঁ যে এফাল। সকলোকে নমস্কাৰ জনাই আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া হৈ গৈছে 5:30, মানে 6টা বজাত মোৰ এখন আছে মিটিং। তাৰপিছত 7টা বজাৰ পৰা আছে অনলাইন এক্সাৰচাইজ। 7টাৰ পৰা এক্সাৰচাইজ হোৱাৰ পাছত 8:30 মানত যাব লাগিব এটা বাৰ্থডে পাৰ্টি। পূৰা মানে একদম বিজি আৰু ফাৰ্ষ্টতে মই এতিয়া মিটিঙৰ কাৰণে ৰেডি হৈ ল'লোঁ মানে কি মিটিং শেষ কৰিয়ে লগত মই এক্সাৰচাইজ কৰিব লাগিব যে, সেইটো কাৰণে মই ডাইৰেক্ট একদম মানে ইয়াত দেখা পাইছে ট্ৰেক চেক পিন্ধি মেলি লৈছোঁ। খালি জোতাযোৰ পিন্ধিবলৈ বাকী আছে। আৰু বাকী যিটো মোৰ মিটিং কৰা ৰুম হয়, অফিচ ৰুমটো, সেইটো মই মানে অকণমান ঠিক কৰি মেলি ল'বগৈ লাগিব। তাতে কাপোৰ চাপোৰ অলপ আছে, সেইখিনি ঠিক কৰিব লাগিব। এইটো পাছফালে ওলাই আছে এইটো ৰুমটো। এতিয়া কৰিম মই অনলাইন মিটিং, মোৰ টিমখিনিৰ লগত এটা মিটিং কৰিম। তাৰপিছত মানে এক্সাৰচাইজ কৰাম। যিখিনি মোৰ ক্লাইণ্ট আছে ক্লাইণ্টখিনিকতো এক্সাৰচাইজ কৰাব লাগিব, মৰ্ণিঙো কৰাওঁ ইভিনিঙো কৰাওঁ। তো সেইটো কাৰণে এতিয়া মই জোতা চোতা পিন্ধি ল'ম, ডাইৰেক্ট জোতা চোতা পিন্ধিয়ে মিটিং কৰি থাকিম। আৰু মিটিং কৰি ডাইৰেক্ট মানে এক্সাৰচাইজৰ কাৰণে ৰেডি হৈ যাম। তো এক্সাৰচাইজৰ এতিয়া বেছি নাই, খুব বেছি 20 মিনিট টাইম আছে নেকি মোৰ লগত। 20 মিনিট টাইম আছে। তো এতিয়া মই কৰিব লাগিব ফাৰ্ষ্টতে মই যিটো মোৰ মিটিং কৰা ৰুমটো ঠিক, তাৰপিছত কৰিব লাগিব মই এক্সাৰচাইজ কৰা জেগাডোখৰ গোটেইখিনি একদম ছেট আপ কৰি থ'ব লাগিব। মিটিং কৰিয়ে টুইটকৈ লৈ গৈ পিনি এক্সাৰচাইজ কৰিব লাগিব। তাৰপিছত আৰু মই ড্ৰেছ একো চিলেক্ট কৰা নাই, মই কি বাৰ্থডে পাৰ্টিত যাম। আমাৰ কেম্পাছতে আছে। তো অকণমানি মাইনা এজনীৰ বাৰ্থডে আছে, 1 বছৰ হৈছে। তো বাৰ্থডে খাবলৈও যাম, আপোনালোককো দেখাই থাকিম। তাৰ আগতে এইখিনি কাম, নিজৰ কামখিনি কৰি লওঁ। চাই থাকক ভিডিঅ'টো, সকলোৱে লাষ্টলৈকে ভাল পাব কিন্তু দেই। অকণমানি মাইনাজনীকো দেখাম। এক্সাৰচাইজৰ আগতে বা মিটিং কৰাৰ আগতে মোক লাগে গৰম পানী। মানে মই যিটো এনাৰ্জি ড্ৰিংকটো হয়, ফ্ৰেছ এনাৰ্জি ড্ৰিংকটো খাই মই মিটিং কৰি থাকোঁ। তো সেইটো কাৰণে ইয়াতে মই এতিয়া পানী গৰম কৰি লৈ ল'লোঁ। আৰু এতিয়া মিটিঙৰ কাৰণে আৰু এক্সাৰচাইজৰ কাৰণে হৈ যাব আৰু মোৰ পানীখিনি। এতিয়া টাইম হৈ গৈছে মিটিঙৰ কাৰণে, আৰু 2 মিনিট টাইম আছে। তাৰ আগতে মই কি কৰি লৈছোঁ অকণমান দেখাই দিছোঁ দেই। ইয়াৰ ফাৰ্ষ্টতে চাওক, এইটো ৰিং লাইটটো লগাই লৈছোঁ যাতে পোহৰটো ভালকৈ পৰে। আৰু এখন টেবুল, এইটো পাৱাৰ বেংকটো আনি লৈছোঁ। আৰু এইফালে মোৰ এনাৰ্জি ড্ৰিংকটো ৰেডি কৰি লৈছোঁ। আৰু এইফালে এইটো পানী, আৰু এইটো ছেকেণ্ড মোবাইলটো, আৰু এডাল হ'ল মোবাইলৰ ষ্টেণ্ডডাল, ইয়াত লগাই ল'ম। আৰু এইখন হৈছে ডায়েৰী, ইয়াতে লিখিব লাগিব। আৰু কলম, ডায়েৰী এইবিলাক চব ৰেডি কৰি লৈছোঁ। এতিয়া মই মিটিংখন কৰিম। আৰু কৰিয়ে লগত মই একদম এক্সাৰচাইজ কৰালোঁ, কাৰণ মিটিং শেষ হোৱাৰ লগতে মোৰ এক্সাৰচাইজৰ টাইম হৈ গ'ল। তো এক্সাৰচাইজ কৰাই মই এতিয়া এনাৰ্জি ড্ৰিংকটো খাই আছোঁ। আৰু এতিয়া মই ৰেডি হ'বলৈ যাম আৰু পাৰ্টিৰ কাৰণে। হেল্ল' এভৰিৱান, আজি একদম 2 দিনৰ মূৰত ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ। মানে বাৰ্থডে পাৰ্টি খাই মেলি সেইদিনাখনি আহিলোঁ। আহি মেলি অকণমান ফুৰিবলৈ গ'লোঁ। সেইদিনাখনি যোৱা নাই, সেইদিনাখনি আহি মেলি আৰু খোজ চোজ কাঢ়ি মেলি আহি শুই থাকিলোঁ। নেক্সট দিনাও আছিলে বাৰ্থডে পাৰ্টি এটা, তাতে গ'লোঁ।
গৈ মেলি তাৰপিছত বোলো মুভি চাবলৈ যাম বুলি গ'লোঁ। তাৰপিছত মুভি খালি কেঞ্চেল হৈ থাকিলে, সেইটো কাৰণে ঘূৰি গুচি আহিলোঁ। তাৰপিছত পূৰা কামতে বিজি হৈ আছোঁ, যেতিয়া পূজা যিহেতু বন্ধ হ'ব। তো আজি আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে ৰেডি হৈ আছোঁ, পূৰা কাপোৰ চাপোৰ পেকিং কৰিছোঁ। এফালে পাৰ্থও নিজৰ পেকিং কৰি আছে, মই মোৰ নিজৰ পেকিং কৰি আছোঁ। অকণমান দেখাই দিওঁ আপোনালোকক। ঘৰলৈ যোৱাৰ আগত খালি পেকিং যেতিয়া কৰোঁ ন, গোটেই বস্তুখন খেলি মেলি হৈ যায় মোৰ। তাকে অকণমান দেখাই দিছোঁ। পূজাৰ কাৰণে ঘৰত যাবৰ কাৰণে আমি ৰেডি হৈছোঁ। আৰু এতিয়া মই ইয়াত একদম পূৰা এইফালে গোটেই চাদৰ মেখেলা হৈ গ'ল, চাদৰ মেখেলা পেকিং কৰিলোঁ। আৰু এইফালে জেকেট এটা লৈ লৈছোঁ, মোৰ ঠাণ্ডা লাগিব এতিয়া, যিহেতু ঠাণ্ডা দিন হৈ গৈছে। আৰু পেকিং কৰাৰ লগে লগে গোটেই এনেকুৱাই হৈ যায় আৰু গোটেইবিলাক। বেছি নেদেখাওঁ আৰু ভয় খাব আপোনালোকে। আৰু গডৰেজটোতো ক'বলৈ বাকী নাই, গোটেই চাদৰ মেখেলা থকা গডৰেজটো এনেকুৱা হৈ থাকে, এনেকুৱা হৈ খুচৰি। এইখিনি এতিয়া ঠিক কৰিবলৈ আকৌ আহি পিনে আকৌ ঠিক কৰিব লাগিব। যোৱাৰ আগতে ঠিক কৰি থৈ যাওঁ নেকি, নহ'লে আকৌ আহি পিনে মূৰটো গৰম হৈ যাব নহয়। এইটো হৈছে পাৰ্থ বেগ, এইফালে কাপোৰ ইস্ত্ৰি দি থকা হৈছে। লক্ষীক মানে তেলিয়াই তেলিয়াই কাপোৰ ইস্ত্ৰি দিয়ে আহি পিনে ক'ৰবাত যোৱাৰ আগত। এতিয়া মই গা চা ধুই মেলি ৰেডি হৈ গ'লোঁ। সিফালে এটা গডৰেজ খোল খাই আছে, এইফালে এটা খোল খাই, এইবোৰ বেছিকৈ লাগিলে। অকণমান বোলো সানি মেলি অকণমান ষ্টাইল কৰি যাওঁ, গোটেই দিনটো যাব লাগিব। এখন গোটেই কানে বাই লাগিলে, দিনটো যিহেতু গাড়ীত যাব লাগিব। স্কাৰ্ট এটাই পিন্ধি লৈছোঁ, লং স্কাৰ্ট এটা। এফালে পাৰ্থ বেগ পেকিং হৈ গ'ল। এইখন চোফাখন নাচাব আৰু, গোটেই কাপোৰখন ধুই আনি পিনি মেলি জাপিবলৈ আছে। তাৰপিছত আকৌ ক'ৰবাৰ পৰা আহি পিনি পাৰ্থটো তাতে মেলি দিয়ে, আৰু উপায় নাই আৰু। সেইবোৰ কৰি থাকোঁতে টাইম আকৌ এক্সট্ৰাকৈ যাব। এতিয়া আইলিনাটো অকণমান লগাই লওঁ, তাৰপিছত হৈ গ'ল আৰু একো নকৰোঁ। আমি এতিয়া ঘৰত আহি আছোঁ। এতিয়া আমি চাগে জাগিৰোড পাৰ হ'লোঁ। এয়া পূৰা চকলেট খাই খাই আহি আছোঁ। এই টোপোলাটোত কিবা কিবি ভৰাই আনিছিলোঁ, খাই বৈ খতম। এতিয়া গৈ আছোঁ আৰু আমি পূজা চাবৰ কাৰণে, পূজা বন্ধত ঘৰত থাকিবৰ কাৰণে। এতিয়া টোপনি ধৰিছেগৈ, এইবোৰ কৰি কৰি তোৰ বাৰে বাৰে সেইটো কাট খাই গৈছে। ব্লুটুথটো অথনিৰ পৰা কাট খাই গৈছে। অকণমান শুই লওঁ। গুড নাইট। আমি জালমুড়ি লৈ আহিছিলোঁ, এতিয়া জালমুড়ি খাই আছোঁ দুইটা। জ্বলা চানা জ্বলা টোপনি ধৰি আছে, টোপনিতে মোক কিবা কিবি আছে। কি ৰবাব টেঙা এফাল লৈ আহিছোঁ, এটা খাব নোৱাৰোঁ যে, এফাল মাইনাক দি থৈ আহিছোঁ, এফাল আমি এতিয়া দুটা খাম, হয় নাই? এইটো কি হয়? এই গছৰ আঁৰত লুকাই যাব এতিয়া। কি হয় অ'? এইটো ক'লো পাৰত উঠি যাব চাগে, নে কাছ? আহি পালোহি ৰাতি চাগে 7টা চাৰে 7টা বজাত। আহি পিনি আৰু একো কৰিবলৈ মন নগ'ল, ভালে ভালে আহি পালোহি। আৰু এয়া মৰ্ণিং এতিয়া ঘৰত। এইফালে দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। অলপ পাৰ্থ গাড়ী ধুই আছে। আজিলৈ ইমানেই, আৰু কি কি কৰোঁ নেক্সট ব্লগ এটা বনাই দিম, আপোনালোকে চাব আৰু দেই সকলোৱে।